নমস্কাৰ, মামুছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত সহজ ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ৰেচিপিটো খাবলৈও বৰ ধুনীয়া হয়। এয়া মই লৈছোঁ কেইটামান সৰু মাছ। এয়া 12 মিহলি মাছ আছে, মোৱা মাছ, পুঠি মাছ, এনেকৈ সৰু মাছ কেইটামান মই লৈছোঁ আৰু লগত লৈছোঁ এয়া মই আদাৰ পাত কেইটামান আৰু লৈছোঁ এয়া জিৰা, নহৰু কেইফুটামান মই সৰুকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ কেঁচা জলকীয়া 3টা। আপোনালোকে যদি জ্বলা বেছি খায় জলকীয়া দিবও পাৰে, মই 3টা জলকীয়া দিছোঁ আৰু এয়া লৈছোঁ মই 2টা পিঁয়াজ পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া মই মাছখিনিত অকণমান নিমখ হালধি দি সানি লওঁ। এয়া অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ। এতিয়া মই মাছকেইটা ধুনীয়াকৈ সানি লওঁ। এতিয়া এই আদাৰ পাতকেইটা মই সৰু সৰুকৈ কাটি লওঁ। এনেকুৱা ধৰণে আদাৰ পাতকেইটা কাটি লওঁ। এতিয়া মই গেছটো অন কৰি ল'লোঁ, কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অকণমান গৰম হ'লে মই তেল ঢালিম। এখন গৰম হৈ গ'ল, এতিয়া মই অলপ তেল দিম। এতিয়া মই তেলত কেইটামান জিৰা দিম। জিৰাকেইটা অকণমান ভাজি ল'ম। গেছখিনি অকণমান সময় ভাজি ল'ম। মাজলৈ গুচি যায় সেই তাতে মই মাছখিনি দি দিম। মাছকেইটা ইয়াতে একেলগে দি দিলোঁ। এতিয়া একেলগে লাহে লাহেকৈ লৰাব লাগিব যাতে মাছকেইটা ভাজি নাযায়। মাছ তাতে কুটি লোৱা নহৰু কেইফুটাও লগতে দি দিছোঁ। লগতে জলকীয়া কেইটাও সৰু সৰুকৈ টুকুৰা কৰি দিছোঁ। এই ৰেচিপিটো খাবলৈ অতি সোৱাদ হয়, আপোনালোকে বনাই খাব। আৰু এতিয়া সৰু মাছৰ লগত, এতিয়া ছিজন আহিছে সৰু মাছৰ, এতিয়া সৰু মাছৰ লগত এই ৰেচিপিটো খাবলৈ বৰ ভাল সময় লৰাই দিছোঁ। এতিয়া মই আদাৰ পাতকেইটাও তাতে একেলগে দি দিম। জুইটো অকণমান কমাই থ'ব লাগিব। বেছি জুই হ'লে মাছকেইটা বেছি ভাজি গ'লে খাবলৈ সোৱাদ নহয়। এতিয়া মই অকণমান নিমখ দি দিম। নিমখ বেছি দিব নালাগে, কাৰণ মাছকেইটা সানি দিওঁতে আমাৰ নিমখ অকণ দিয়া হৈছিলে, মানে অকণমান নিমখ দিছোঁ আৰু জোখমতে অকণমান হালধি দি দিছোঁ। এনেদৰে অকণমান সময় ভাজিব লাগিব। শেষত মই এটা বস্তু দিম, এইটো অপশ্যনেল হয়, অকণমান জালুকৰ গুড়া দি দিছোঁ। চেণ্টটো বৰ ধুনীয়া হয় আৰু খাবলৈ অকণ জ্বলা জ্বলা ভাৱ এটা আহে। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, এইটো আপোনালোকৰ নিজৰ ওপৰত কথা। কিন্তু মই জালুকৰ গুড়াকণ দিলে ভাল লাগে খাবলৈ, কাৰণে মই দিওঁ। এয়া আমাৰ হৈ গৈছে। অকণমান সময় মই ইয়াত ঢাকোনখন লগাই দিম। কম জুইত থ'ব লাগিব, জুইটো একেবাৰে কমাই দিব লাগিব। এয়া চাওক, আদাৰ পাতৰ লগত সৰু মাছৰ সুন্দৰ ৰেচিপি আজি তৈয়াৰ হৈ গ'ল। এই ৰেচিপিটো বনাবলৈ খুব কম সময়তে এই ৰেচিপিটো তৈয়াৰ হৈ যায়। আপোনালোকে নিশ্চয় বনাই খাব, খুবেই ভাল পাব বনাই খাই, আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিল খাই। আজি মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে মোক লাইক এটা কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, ধন্যবাদ।